হোজাইৰ এখন বিদ্যালয়ৰ দুৰৱস্থা। হোজাই জিলাৰ লামডিঙত লংকা শিক্ষা খণ্ডৰ অন্তৰ্গত লামডিং পুলিয়াবস্তিত অৱস্থিত মহাত্মা গান্ধী বিদ্যা মন্দিৰ হিন্দী LP স্কুলৰ এক কৰুণ দৃশ্য। 1993 চনত স্থাপিত হোৱা জাতিৰ পিতা মহাত্মা গান্ধী নামেৰে নামাকৰণ কৰা অঞ্চলটোৰ একমাত্ৰ শিক্ষানুষ্ঠানখনে লাভ কৰিবলৈ সক্ষম নহল এতিয়াও কোনো ধৰণৰ চৰকাৰী সা-সুবিধা। मैं महात्मा गांधी विद्या मंदिर हिंदी LP स्कूल का प्रिंसिपल हूँ और मैं 1993 से इस पद पर काम करता हूँ। सर, आप लोग का स्कूल तो मतलब 26 साल हो गया। आज हम लोग को आकर आने के बाद मतलब जैसे कंडीशन देखा, इसके बारे में आप मतलब क्या कहना चाहेंगे? देखिए, पहले मेरा ये बिल्डिंग था तो गांव के लोगों ने इसको बनाया था फुसफास का लकड़ी का बेरा बड़ा दे करके। लेकिन इतना साल जो 26 साल गांव के आदमी के बस के बात नहीं है इस स्कूल को खड़ा रखना, और वो भी आज के समय में। तो आज के समय में सभी जनता जागरूक हो रही है, लेकिन बोल रही है बार बोल रही है सर इतना साल से आप क्या कर रहे हैं, सरकार से आप क्यों नहीं है। লামডিং সমষ্টিৰ বিধায়কজনৰ ঘৰৰ কাষতে থকা বিদ্যালয়খনৰ বিষয়ে খবৰ লোৱাৰ সময় নহল বিধায়কজনৰ। 26 বছৰে বিদ্যালয়খন চৰকাৰীকৰণ নোহোৱাত ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে শিক্ষক তথা অভিভাৱকসকল, যাৰ পৰিপ্ৰেক্ষিতত সংবাদ মাধ্যমৰ যোগেদি অতি সোনকালে কিবা এটা কৰাৰ ব্যৱস্থাৰ দাবী জনাইছে চৰকাৰলৈ। সাধাৰণতে দম্ভালি মাৰি ফুৰা অসমৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য মহোদয়, আপোনাৰ বিভাগতেই যে এনে অৱস্থাৰ বিদ্যালয় আছে, আপুনি কেতিয়াবা খবৰ ৰাখিছেনে? যদি নাই ৰখা তেনেহ'লে আমাৰ এই প্ৰতিবেদনৰ পিছত এবাৰ খবৰ কৰিব লামডিঙৰ এই বিদ্যালয়খনৰ। লামডিঙৰ পৰা অৰূপ মজুমদাৰ।